নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ শিৱৰাত্ৰি 2023 চনৰ সম্পূৰ্ণ সময়সূচী। 2023 চনৰ শিৱৰাত্ৰি পালন কৰা হ'ব 18 ফেব্ৰুৱাৰীৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে। পূজাৰ নিশিতাকাল হৈছে 18 তাৰিখে ৰাতি 11:02 যোৱাৰ পৰা 11:52 চতুৰ্দশী তিথি আৰম্ভ হ'ব 18 তাৰিখৰ সন্ধিয়া 8:02 পৰা 19 তাৰিখে পিছবেলা 4:18 যোৱালৈকে। ৰাতি প্ৰথম প্ৰহৰৰ পূজা আৰম্ভ হ'ব 18 তাৰিখে সন্ধিয়া 5:07 যোৱাৰ পৰা সন্ধিয়া 8:17 ৰাতি দ্বিতীয় প্ৰহৰৰ পূজাৰ সময় হৈছে 8:17 যোৱাৰ পৰা সন্ধিয়া ৰাতি 11:27 ৰাতি তৃতীয় প্ৰহৰৰ পূজাৰ সময় হৈছে 18 তাৰিখে ৰাতি 11:27 পৰা ৰাতি 2:37 ৰাতি চতুৰ্থ প্ৰহৰৰ পূজাৰ সময় হৈছে 19 তাৰিখৰ ৰাতিপুৱা 2:37 পৰা 19 তাৰিখৰ ৰাতিপুৱা 5:47 এটা কথা মনত ৰাখিব, যিসকলে শিৱৰাত্ৰিৰ ব্ৰত ৰাখিব বিচাৰে চতুৰ্দশী তিথি শেষ হোৱাৰ আগতেই ব্ৰত ভাঙিব। ধন্যবাদ।